হেল্ল' গাইজ, আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি মই পটলৰ এটা বিশেষ ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। আমি সকলোৱে পটল সচৰাচৰ ভাজিয়েই খাওঁ নহয় জানো, কিন্তু কেতিয়াবা এনেকৈ পটলৰ আঞ্জা বনাই খাবচোন, বহুত ভাল লাগে। পটলখিনি আমি গোটাকৈ ৰাখিম, মাত্ৰ মাজে মাজে আমি কাট দি দিম, যাতে আমি যিখিনি হালধি নিমখ আৰু মছলা দিছোঁ গোটেইখিনি সোৱাদ যাতে পটলৰ ভিতৰতো পোৱা যায়। তাৰপিছত তেল দি পটলখিনি ডিপ ফ্ৰাই কৰি ল'ম। আপোনালোকে ডিপ ফ্ৰাই নকৰিবও পাৰে, গেষ্ট্ৰিকৰ প্ৰব্লেম থাকিলে। মই আকৌ তেনেকৈয়ে ভাল পাওঁ। পটলখিনি ভজা হোৱালৈকে মই ইয়াৰ গ্ৰেভিটো তৈয়াৰ কৰি লওঁ। মানে মই ইয়াতে পপি চিডছ ইউজ কৰিছোঁ, আপোনালোকে বগা সৰিয়হো ব্যৱহাৰ কৰিব পাৰে। মোৰ তাত পপি চিডছ আনি থোৱা আছিলে, সেইবাবে মই তাকেই ইউজ কৰিলোঁ। সোৱাদত বিশেষ এটা ডিফাৰেঞ্চ নাথাকে, খাবলৈ প্ৰায় একেই লাগে। তাৰপিছত একেটা কেৰাহীতে মই পিঁয়াজ, হালধি, নিমখ, জিৰা গুড়ি, ধনিয়া গুড়ি আৰু জলকীয়া দি ধুনীয়াকৈ পিঁয়াজখিনি ভাজি লৈছোঁ। সকলোবোৰ মছলাৰ লগতে জালুকৰ গুড়িটো দিব নাপাহৰিব। গোটেইখিনি ভালকৈ ভজা হোৱাৰ পিছত আমি যিটো পেষ্ট বনাইছিলোঁ সেই পেষ্টটো ইয়াত দি দিম আৰু পেষ্টটো ৰঙা হোৱালৈকে আমি ভালকৈ ভাজিম। গোটেইখিনি ভালকৈ ভজাৰ পিছত আমি অলপ পানী দি উতলিবলৈ দিম। পটলখিনি দিয়াৰ আগতে মই প্ৰায় 5 মিনিটমান গ্ৰেভিটো উতলাইছোঁ। আকৌ পটলখিনি দিয়াৰ পিছতো 5 মিনিটমান আপুনি উতলাব, নহ'লে মছলাখিনি পটলৰ ভিতৰলৈ সোমাই নাযায়। তো এইটোৱে আছিলে মোৰ পটলৰ ৰেচিপি। বহুত দিনৰ মূৰত ভিডিঅ'টো বনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাইছে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।